Anti-Corruption Youth Power of Assam Karbi Anglong District Committee atum Chepatir Piponsi kedamtang pai ni phai ECR ni Bokajan AJY CP asai hemalong arni kangsam por phai phora chitim apor malom tongsekot pen pherangkia mai kangi Anti-Corruption Youth Power of Assam Karbi Anglong District Committee amai phu Chitra Barua pen kachepahem phu pon bangso pherangkia mai long chun bangla pen claim rapet atum chitong dunsi RDP dun Bangso Pherangke amai ke phalong ECYPA KADC amai phu Chitra Barua pen ke than pon ki EC social media long ke thek pon long ke Bokajan PHE IB long Karbi Anglong District Committee Anti-Corruption Youth Association aru uthot kising pon thu pusi pangdak pon lo Bangso lamthe karjulong bangke manghume me lapen pachobai asong pusi ningje pon Lasi bangso puthak majo atum sitame laso asong atuma phan kilangchari pami pen lapuson asai ki claim tap tede ji phansi chuningri padopon Militum asong amen pen kiwang jilangani kopinia alam jongsi nangdokok lepute ACYPA KADC atum adai avelo lapen kopini pina nangdokok lepute mithang pensi adai je enang popusi pherangkya mayalong ningje ponthu সংগঠন আপোনাৰ পিএসসি বুকাজান আপোনাৰ পিএসসি গেষ্ট হাউসত আজি 1 তাৰিখ 8 মাহ 2023 তাৰিখে আপোনাৰ খোলা হৈছে গঠন কৰিছে তেওঁলোকে কিন্তু তেওঁলোকৰ আপোনাৰ কাৰ্য্যালয় স্থানীয় ব্যক্তি স্থানীয় যুৱক এটাকো আমি দেখি পোৱা নাই তেওঁলোকে কি কৰিছে আপোনাৰ দুজনকৈ গোলাঘাটৰ আছে এজন আছে আপোনাৰ ডিফু তেওঁ আগত এটা সংগঠনৰ লগত জড়িত আছে এন্টি কৰাপচন পাৱাৰ কাৰ্বিলং বুলি আৰু এটা সংগঠন কেনেকুৱা যোগদান কৰিলে আৰু দ্বিতীয়তে এই যোনজন আপোনাৰ ডিপেন মেচ আমাৰ সংগঠনৰ পৰা ইতিমধ্যে আমি ওলাই দিছিলোঁ ওলাই দিয়া আমাৰ তেওঁলোকৰ ৰিচিভ কপিও আছে সংবাদ মাধ্যমত আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত এটা আপোনাৰ তেওঁলোকে ফেচবুক পষ্ট দিছে অসমীয়া যুৱ মঞ্চত আপোনাৰ যোগদান দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ পৰা পদত্যাগ কৰাৰ পিছত অসমীয়া যুৱ মঞ্চত যোগদান কৰিছে আৰু অসমীয়া যুৱ মঞ্চত কেন্দ্ৰীয় সমিতিৰ সদস্য হয় দুৰ্নীতি বিৰোধী যুৱ সংগঠন কেনেকুৱা এই বোকাজান মহকুমাৰত আহি গঠন কৰিলে দুজন বা তিনিজনকৈ ব্যক্তি আহি এইটো আমাৰ প্ৰশ্ন আৰু এনে সংগঠন যদি আপোনালোকে তেওঁলোকৰ অসমৰ ভিতৰত সমগ্ৰ অসমৰ ভিতৰত তেওঁলোকৰ সংগঠন এতিয়ালৈকে তেওঁলোকৰ নাই এই দুৰ্নীতি বিৰোধী যুৱ সংগঠন কেনেকুৱা এই সংগঠনটো জন্ম হ'ল আৰু জন্ম হোৱাৰ লগে লগে তেওঁলোকৰ উদ্দেশ্য কি তেওঁলোকে এই সংগঠনটো আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামটো সংগঠনৰ নামটো তেওঁলোকে বেয়া কৰাৰ ক্ষেত্ৰত তেওঁলোকে জন্ম লাভ কৰিছে নেকি যে আমি যিসকল কাম কৰি আছো সেই কামৰ বেনিফিট ল'বলৈ কাৰণে সংগঠনটো জন্ম কৰিছে নেকি আমাৰ প্ৰত্যেকটো যিসকল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতি গঠন কৰিছো প্ৰত্যেকটো আমাৰ সদস্যই এটা বা নিজভুবীয়াকে তেওঁলোকৰ কি হ'ল ব্যৱসায় আছে Bokajan pen Anantirang Karbi Anglong Live